গোটেইখিনি কথা মানুহে তেতিয়া শ্বেয়াৰ কৰে যেতিয়া আপুনি সময় ল'ব এদিনতে আপোনাক কোনেও নিজৰ পাৰ্চনেল কথা কৈ নিদিয়ে এমাহতো হয়তো নক'ব পাৰে গতিকে সদায় ৰিলেশ্যনশ্বিপৰ আগত ফ্ৰেণ্ডশ্বিপ ৰাখিব তেতিয়া গম পাব কাৰণ কিছুমান বস্তু যেটো বয়ফ্ৰেণ্ড বা গাৰ্লফ্ৰেণ্ডৰ আগত শ্বেয়াৰ কৰা নাযায় সেইটো ফ্ৰেণ্ডৰ আগত শ্বেয়াৰ কৰা যায় সো প্ৰথমতে ফ্ৰেণ্ড হ'ব ফ্ৰেণ্ডৰ আগত গম পাব যে ল'ৰাজন ছোৱালীজনী কেনেকুৱা কি কৰে কি নকৰে দিনটোত কেনেকৈ থাকে কাৰ লগত থাকে স্বভাৱ চৰিত্ৰ সব আপুনি তেতিয়াহে গম পাব যেতিয়া আপুনি ভাল ফ্ৰেণ্ড হ'ব পাৰিব এণ্ড দেন ডিচাইড যে আপুনি সেই ছোৱালীজনীক নিজৰ লাইফত এজ এ গাৰ্লফ্ৰেণ্ড বা সেই ল'ৰাজনক নিজৰ লাইফত এজ এ বয়ফ্ৰেণ্ড ৰাখিব পাৰিবনে নোৱাৰে 10 দিনত তেওঁক ভাল পাই 15 দিনৰ পিছত ৰিয়েলাইজ কৰিব যে তেওঁৰ স্বভাৱ মই ভাল নাপাওঁ তেওঁৰ লাইফত ঢেৰ ছোৱালী বা তাইৰ লাইফত ঢেৰ ল'ৰা তেনেকৈ কেনেকৈ হ'ব So to know that person, first you have to be close to that person as a friend. And tarpisot, you have to decide whether you want that person in your life as a boyfriend or as a girlfriend. Please be careful. Tomar hridoyote boi jam, moi boi jam, nodir dore.